কি কৰি আছা? এয়া ব্ৰেকফাষ্ট কৰিব লৈছে। ৰাতিপুৱা আহাৰক ব্ৰেকফাষ্ট বুলি কিয় কোৱা হয়? ডিনাৰ বা লাঞ্চ কিয় নকয়? আমি যেতিয়া শুওঁ, আমাৰ শৰীৰটোৱে বহু সময় ধৰি একো খাদ্য গ্ৰহণ নকৰে, যাক ইংৰাজীত ফাষ্টিং বুলি কোৱা হয়। আৰু যেতিয়া আমি ৰাতিপুৱা শুই উঠি কিবা এটা খাওঁ, তেতিয়া সেই ফাষ্টটো ব্ৰেক হৈ যায়। সেইবাবে ইয়াক ব্ৰেকফাষ্ট বুলি কোৱা হয়। প্ৰায় পঞ্চদশ শতিকাৰ পৰাই এই শব্দটো প্ৰচলিত হৈ আহিছে। আনহাতে লাঞ্চ শব্দটোৰ উৎপত্তি হৈছে লাঞ্চিয়ান নামৰ এটা ৱৰ্ডৰ পৰা, যাৰ অৰ্থ হৈছে দিনটোৰ মাজভাগতে যিকোনো ধৰণৰ খাদ্য গ্ৰহণ কৰা। শেষত ডিনাৰ মানে হৈছে দিনটোৰ আটাইতকৈ ডাঙৰ আহাৰ, যিটো প্ৰাচীন কালত দিনৰ ভাগতেই কৰা হৈছিল। কিন্তু সময় সলনি হোৱাৰ লগে লগে ইয়াক ভালকৈ গধূলি টাইমত খোৱাৰ নিয়ম আহি গ'ল। তুমি ডিনাৰ কিমান বজাত কৰা? কমেন্ট ছেকশ্যনত জনাবা। তেন্তে আজি কি শিকিলা?